নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ কাঠআলু মাছ আৰু লাই শাকৰ এখন খুবেই সুস্বাদু ৰেচিপি। এতিয়া লাই শাকৰ ছিজন আৰু কাঠআলু ওলোৱা দিন হৈ পৰিছে। ঘৰৰে কাঠআলু কালি খানি আনিলে আৰু লাই শাকটো আগৰ পৰাই আছিলে। এতিয়া আৰু মাছ আনি মুঠতে শাক বনাই খোৱাহে কথা আৰু। এয়ে ভাবিলোঁ মই আজি লাই শাক কাঠআলু আৰু মাছৰ এখন ৰেচিপি বনাম। আহকচোন কেনেকৈনো বনাম ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। ইয়াৰ বাবে মই লৈ লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ, আধা চামুচ পাঁচফোৰণ লৈ লৈছোঁ, এচামুচ বগা আৰু ক'লা সৰিয়হ মিক্স কৰি লৈ লৈছোঁ, দুটা জলকীয়া দুফাল কৰি কাটি লৈছোঁ, তাৰে এটা হ'ল পকা জলকীয়া আৰু এটা হ'ল কেঁচা জলকীয়া আৰু দুখিলামান ধনিয়া পাত লৈ লৈছোঁ। আৰু আটাইতকৈ প্ৰিয় ৰেচিপিবিধ মোৰ হ'ল কাঠআলুৰ লগত লৈ লৈছোঁ সৰু সৰুকৈ কাটি, আৰু লাই শাকখিনিও সৰু সৰুকৈ কাটি মিহি কৰি লৈছোঁ। আৰু ইফালে এখন কেৰাহীত মই মাছ ভাজি আছোঁ। মাছেও আমাৰ প্ৰায় ভাজি হ'ব হৈ গৈছে। এতিয়া মাছখিনি মই ধুনীয়াকৈ কাঢ়ি ল'ম। একেখিনি তেলতে এতিয়া মই আধা চামুচ পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি ফুটি অহাত মই পিঁয়াজ যে কাটি ৰাখিছিলোঁ সেই পিঁয়াজটো দি দিছোঁ। এতিয়া আদা নহৰু থেতেলিয়াই লৈছিলোঁ যে সেয়াও দি দিছোঁ। এতিয়া মই আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈ অলপ দেৰি ভাজি থাকিলোঁ আৰু জলকীয়া দুটাও দি দিলোঁ। এতিয়া মই আকৌ অলপ দেৰি ভাজি থাকিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব ধৰিছে আৰু এতিয়া মই সৰিয়হখিনি দি দিছোঁ। এবাৰ আকৌ মই ভালকৈ লৰাই দিম। সৰিয়হখিনি এতিয়া ফুটি অহাৰ পাছত মই লাই শাকখিনি দি দিম। মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই হাই কৰি 10 মিনিটমানৰ কাৰণে ঢাকন দি থৈ দিম। দহ মিনিটমানৰ পাছত এতিয়া মই ঢাকোন দাঙি চাইছোঁ। লাই শাকখিনি ধুনীয়াকৈ সিজিছে আৰু পানী ওলাব ধৰিছে। এতিয়া মই কাঠআলুখিনি দি দিছোঁ। এবাৰ ভালকৈ লৰাই দিম। আকৌ 10 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত কাঠআলুখিনি সিজিবৰ কাৰণে থৈ দিম। এতিয়া মই আকৌ ঢাকোন দাঙি চাইছোঁ আৰু এবাৰ ভালকৈ লৰাই দিছোঁ। কাঠআলুবোৰো তলৰ ছাইডটো ওপৰলৈ আৰু ওপৰৰ ছাইডটো তললৈ দি দিছোঁ যাতে ভালকৈ সিজি আহে। এতিয়া মই আধা চামুচ হালধি গুড়ি দি দিছোঁ, জোখমতে নিমখ দি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিম আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি 7-8 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই আকৌ 7-8 মিনিটমানৰ পাছত ঢাকোন দাঙি চাইছোঁ। কাঠআলুবোৰ আধা সিজিছে আৰু এতিয়া মই এটা ষ্টীল জাৰত পানী গৰম কৰি থৈছিলোঁ। পানী 1 লিটাৰ মই এতিয়া দি দিছোঁ। পানী মই অলপ বেছিকৈ দি দিছোঁ কাৰণ আমাৰ বাকী থকা কাঠআলুখিনিও সিজিব লাগিব। এতিয়া এবাৰ ভালকৈ লৰাই দি গেছৰ ফ্লেমটো হাই কৰি ঢাকন দি থৈ দিম। এতিয়া আমাৰ কাঠআলুবোৰ সিজিছে আৰু ধুনীয়াকৈ উতলি আছে। এতিয়া মই মাছ দি আকৌ 2 মিনিটমানৰ কাৰণে ঢাকন দি থৈ দিলোঁ। এতিয়া আকৌ ঢাকন দাঙি চাইছোঁ। কাঠআলুবোৰ ধুনীয়াকৈ সিজি গ'ল আৰু আঞ্জাখনো প্ৰায় আমাৰ হৈ গৈছে। এতিয়া মই ধনিয়াখিনি ওপৰে ওপৰে হাতেৰে মোহাৰি দি দিছোঁ আৰু ঢাকোনখন লগাই 2 মিনিটৰ কাৰণে থৈ দিম। এয়া আৰু 2 মিনিটৰ পাছত আমাৰ আঞ্জা হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি মই গৰমে গৰমে বাঢ়িম আৰু গৰম ভাতৰ লগত ধুনীয়াকৈ এসাঁজ খাম। এই ৰেচিপিবিধ পালে মোক আৰু একোৱেই নালাগে। এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।
তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ পুনৰ লগ পাম। আজিলৈ আহিছোঁ।